মোৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ মই নিজে আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনালোঁ। আজি ভাবিলোঁ মাছৰ লগত ভোলৰ আঞ্জা এখন বনাওঁ আৰু আপোনালোকে এনেদৰে ভোলৰ লগত মাছ বনাবও পাৰে। তথাপিও মই ভিডিঅ'টো আপোনালোকলৈ বুলি আগবঢ়ালোঁ, যিহেতু সকলোৱে বনোৱা প্ৰণালীবিলাকলৈ বেলেগ বেলেগ ধৰণৰ হয়। আৰু তাৰ আগতে ব'লক আমি জলকীয়া ছিঙি লওঁ। আৰু ঘৰৰে জলকীয়া, আৰু এই জলকীয়াটো আমাৰ ফালে কণ জলকীয়া বুলি কোৱা হয়। আপোনালোকৰ চাইডে কি নামেৰে জনা যায় জনাবচোন দেই। আৰু লগতে আমাৰ কেঁচা পাকঘৰটো অকণ আপোনালোকলৈ বুলি আগবঢ়ালোঁ, কাৰণ জুহাল আমাৰ অসমীয়া মানুহৰ প্ৰিয়। কাৰণ যিমানে গেছ নাথাকক কিয় জুহালত বনোৱা ভাত সাজৰ সোৱাদটোৱেই বেলেগ। আৰু লগতে মাছখিনি ভাজি ল'লোঁ। এপিচ এপিচকৈ দি গোটেইখিনি মাছ ভালদৰে আমি ভাজি ল'ম প্ৰথমতে। আৰু পাচলিখিনি ভালদৰে কাটি ল'ম। মই ইয়াত ভোলৰ লগতে দুটা পটলো ব্যৱহাৰ কৰিছিলোঁ। পিঁয়াজ, জলকীয়া গোটেইখিনি পাচলি ভালদৰে কাটি ধুই মেলি এফালে থৈ দিলোঁ আৰু আনফালে মাছখিনি ফ্ৰাই হ'বলৈ দিলোঁ। আৰু ভুলবশতঃ মই কেইটামান ক্লিপ ল'বলৈ থাকি গ'ল, সেয়েহে কৈ দিছোঁ। প্ৰথমতে মই তেলখিনি থাকি গৈছিলে মাছ ভজা তেলখিনিতে কেইটামান পাঁচফোৰণ দি অকণমান পিঁয়াজ দি পেলাই ভোল, আলু আৰু পটলখিনি দি দিলোঁ। আৰু ভালদৰে ভাজি আছিলোঁ গোটেইখিনি মিল হোৱাকৈ, আৰু সোৱাদ অনুযায়ী নিমখ আৰু হালধি দিছিলোঁ। আৰু আপোনালোকে জনাবচোন ক'ৰ পৰা মোৰ ভিডিঅ' চাই, আৰু কমেণ্ট কৰিব, তেতিয়া মোৰ ভাল লাগিব আপোনালোকে ক'ৰ পৰা ভিডিঅ' চাই যদি মই গম পাওঁ। আৰু মই বাৰু বিশ্বনাথ চাৰিআলিৰ পৰা, মোৰ ঘৰ বিশ্বনাথ চাৰিআলি। আৰু গোটেইখিনি ভালদৰে ভাজি ল'ম। মই অকণমান জুলীয়াকৈ বনাম, সেয়েহে অকণ সিজাই পানী দি আছোঁ। পানী ব্যৱহাৰ কৰিছোঁ কাৰণ তেতিয়াহে অকণমান জোল ভাৱটো আহিব। বেছিকৈও পানী নিদিওঁ, অলপ এটা জোখত দিম। আৰু ভালদৰে পানী দি সিজাই থাকিম। আৰু তাৰপিছত যেতিয়া মোক যিমানখিনি পানী দৰকাৰ হ'ব সিমানখিনি পানী মই ইয়াত ভালদৰে দি লৈ পেলাই মাছকেইপিচ ব্যৱহাৰ কৰিম। আৰু যিমান সোনকালে আঞ্জাত মাছকেইপিচ ব্যৱহাৰ কৰা হয় সিমান আঞ্জাকণৰ সোৱাদটো বেছি ভাল হৈ পৰে। আৰু সেয়েহে আঞ্জাত মই দি দিলোঁ আৰু ভালদৰে মিলাই ল'ম আৰু অকণমান টাইম ভালদৰে সিজিবলৈ দিম। তাৰপিছতে আমাৰ আঞ্জা ৰেডি হৈ গ'ল। আৰু এয়া এনেদৰে আপোনালোকে বনাইছেনে জনাবচোন, বহুত ভাল লাগে খাই। মই এনেকৈ নিজে খায়ো ভাল পাওঁ আৰু লোকক বনাই খুৱাইও ভাল পাওঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো দবাই দিব। আৰু আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা পালে। যদি ভাল পায় আকৌ পুনৰ এটা ভিডিঅ'ৰ লগত আকৌ লগ হ'ম। আজিলৈ আহিছোঁ, ধন্যবাদ।